হেল্ল' এভৰিৱান, মই বাংমিতা ব্লগ পুনৰ আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালেই আছে। চ' আজি গৈ আছোঁ, মোৰ ফ্ৰেণ্ডৰ একচুৱেলি বাৰ্থডে পাৰ্টি আছে, তাত গৈ আছোঁ। মই আজি আপোনালোকক মোৰ ফ্ৰেণ্ডখিনিক লগ কৰাই আছোঁ। তেন্তে বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভণি কৰোঁ। চ' গাইজ, এতিয়া দেখিছে আমি উবেৰত আহি আছোঁ। একচুৱেলি এতিয়া আমি ফ্ৰেণ্ডছখিনি আমাৰ ৱেইট কৰি আছে, তো এতিয়া সিহঁতক লগ কৰিবৰ কাৰণে গৈ আছোঁ। যাম, গৈ পেলাই আপোনালোককো মোৰ লগৰখিনিৰ লগত লগ কৰাই আছোঁ। তেন্তে ৱেইট কৰক। এয়া চাওক, ফাইনেলি আহি আমাৰ লোকেশ্যনত পাই গ'লোহি। বিৰাট ধুনীয়া এখন কেফে হয়। মই ভাবিছোঁ আপোনালোকক গোটেই ফাৰ্ষ্টতে আপোনালোকক ভিউটো দেখাই লওঁ, তাৰপাছত মোৰ ফ্ৰেণ্ডছখিনিৰ লগত লগ কৰাই দিম। তো ব'লক এতিয়া আমি ফাৰ্ষ্ট ভিতৰত এণ্ট্ৰি কৰোঁ। ৱেলকাম। তো এতিয়া মই আপোনালোকক ভিতৰৰ ভিউবিলাক দেখাম। কিবা ধুনীয়া এটা ডেক'ৰেশ্যন, তেওঁলোকে ইণ্টেৰিয়ৰ ডিজাইনটো ইমান বেছি ধুনীয়াকৈ কৰি থৈছে ন। একচুৱেলি এই কেফেখন হৈছে এখন কোৰিয়ান কেফে হয়। ইটছ পাৰফেক্ট ফৰ এভৰি টাইপ অফ দ্য ফুড লভাৰ এণ্ড BTS আৰ্মি। একচুৱেলি মোৰ ফ্ৰেণ্ডজনী BTS আৰ্মিৰ বহুত ডাঙৰ ফেন হয়। চ' আমি ভাবিলোঁ যে তাইক আজি আমি ইয়াতে ছাৰপ্ৰাইজ পাৰ্টিটো দি দিওঁ। তেন্তে ব'লক ফাৰ্ষ্ট আপোনালোকক মই যিটো গোটেই ভিউটো মই আপোনালোকক দেখাই আছোঁ, তো আপোনালোকে অলপ এনজয় কৰক। তাৰপাছত আমি পাছৰ কামখিনি কৰি আছোঁ আৰু। हैप्पी बर्थडे। ये पर्सनली आपका ही है और बाकी अंदर से आना। हैप्पी बर्थडे। Day to you. फूक कौन मारेगा? मैं। Happy birthday to Happy birthday to you. सुबह सही जो फोटो खींच तिवानी, फोटो खींच। নেক্সট এতিয়া আমি এখন ধাবাত আহি গৈছোঁ। ধাবাখন বেয়া ইউনিক এখন ধাবা হয়। ইয়াত আমি থুচিম এতিয়া। ব'লক ভিতৰত সোমাই যাওঁ। মই আপোনালোকক ভিতৰৰ ভিউবিলাক আপোনালোকক ভালকৈ দেখাম। এয়া চাওঁ, মোৰ ফ্ৰেণ্ডছ চববোৰ একদম পূৰা ফটো শ্বুটৰ কাৰণে বিজি হৈ গৈছে। কাৰো ওচৰত টাইম নাই আৰু এতিয়া। তো মই ভাবিছোঁ নাই আপোনালোকক মই ধাবাখন ভালদৰে দেখাম। বিৰাট ধুনীয়া এখন ধাবা হয় আৰু আমাৰ বাকী কামখিনিতো বাকী আছে। কি কি কৰিম, কেনেকুৱা কি হয়, চব মই আপোনালোকক দেখাম। তেন্তে ৱেইট কৰক। এতিয়া মই আপোনাক এটা ইউনিক বস্তু দেখাইছোঁ। এয়া চাওক, এইখন এখন ডাঙৰ ট্ৰাক হয়। এইখন আচলতে ধাবাখনৰ ভিতৰত তেওঁলোকে বনাই দিছে। বিৰাট ধুনীয়া হয়। এতিয়া চাওক, ছাৰপ্ৰাইজ। ইয়াতে বহি আপোনালোকে চাওক, ডিনাৰ, লাঞ্চ, ব্ৰেকফাষ্ট আপোনালোকে যাৰ যি ইচ্ছা কৰিব পাৰে আৰু। ভিতৰৰ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে ন, বিৰাট ধুনীয়া লাগিছে। এটা ইউনিক আইডিয়া হয়। মই এনেকুৱা একচুৱেলি ধাবা দেখা নাই, ফাৰ্ষ্ট টাইম মই দেখি আছোঁ। চ' মই ভাবিছোঁ যে নাই আপোনালোকক আইডিয়াটো দি দিছোঁ। অ' क्या कर रही है? এয়া চাওক, পুৰা পানী আছে ইয়াতে। वो मेरा घर है, मैंने श्रुति को इनवाइट किया है। वाह वाह, किसी को नहीं दिख रहा हो तो अच्छे से हाँ देख लो। ये नम्रता पड़ोस में रहती है, वो प्रिया पड़ोस में रहती है, किट्टू रोड पे रहती है। उसको बर्थडे का थोड़ी गंदगी हो रखी है क्योंकि मैं बीमार चल रही हूँ। वो पीएगा। थोड़ी गंदगी हो रखी है, अभी साफ करूंगी। अच्छा, मजे।
थैंक यू हमारे घर आने के लिए ओ कुएं में छलांग लगाने के लिए So guys, our birthday girl. Hi. এৰি একচুৱেলি আজি বাৰ্থডে আছিলে তো আমি পাৰ্টিৰ কাৰণে আহি গৈছোঁ এই বিৰাট ধুনীয়া ড্ৰয়িং কৰে তোমাৰ পেজৰ নাম কি আছে Bangtan_Arts97 অ'কে মই ডেছক্ৰিপশ্যনত লিংক আপোনালোকক দি দিম ইনষ্টাগ্ৰামৰ হয় তো মই আপোনালোকক ইনষ্টাগ্ৰামত লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু ফ'ল' কৰি ল'ব বিৰাট ধুনীয়া ধুনীয়া টাইপ ড্ৰয়িং কৰে মোৰ ফটো মেৰা वाला भी मेरा फेस कभी तो बनाने वाली है ना তো মোৰ ফটো বনাম বুলি কৈ আছে তো মই বনালে চিয়'ৰ মই ইউটিউবত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেন্তে আমাৰ বাৰ্থডে গালক উইচ কৰি দিব আৰু চবেই এয়া চাওক এতিয়া আমাৰ খানা আহি গৈছে আমি এতিয়া খানা চানাবিলাক খাই চব নিজৰ নিজৰ ভাগে এতিয়া যামগৈ ময়ো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ খাই বৈ জল্দিকৈ যাব লাগে আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই